Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল পুঞ্চাং দলাইলৈ গাইস আৰু আপোনালোকে গমে পাইছে চাগে আৰু আজি মোৰ ভিডিওটো কেনেকুৱা ধৰণৰ ভিডিও গাইস আজি মই বহুত দিনৰ মূৰত গাহৰি মাংস খাম তো গাহৰি মাংস মই কিনা নাই বাৰু ঘৰৰ পৰা দি পঠাইছে গাহৰি মাংস সবজি বনাই পিনি দি পঠাইছে আৰু তো এতিয়া মই খাম আৰু আপোনালোকে মোৰ ভিডিওটো চাই থাকিব গাহৰি মাংস আৰু কি বনাইছে আপোনালোকক দেখা মই গাইস এই আপোনালোকে দেখিছে চাগে গাহৰি মাংস আৰু লাই পাত্তা বিলাহী বনাই পিনি দি পঠাইছে আৰু মই ইয়া নিজে বনাইছো মটৰ মাহ আৰু দালি আৰু মটৰ মাহ আলু ফ্ৰাই অকমান কৰিছিলো তাৰপিছত এতিয়া একেটাৰে খাম আৰু এগাৰি yaktak গাইস চাই থাকিব ভিডিওটো নাইম এটা দি পঠাইছে yaktak হাই অকল yaktak ডাঙৰ yaktak দি পঠাইছে ও বাবৰে ডাঙৰ পিস দি পঠাইছে কিমান ও মা ইমান মই গুটিটো খাই শেষ কৰিব পাৰিব নেকি ডাঙৰ পিস চাইটা দি পঠাইছে ৰাম হলে মই খাই শেষ কৰিব চেষ্টা কৰিম আজি খাই শেষ কৰিব নোৱাৰিলে ৰাতি খাইগা গাইস এতিয়া মই খাম আৰু আগতে yaktakটো খাইছাম মজা ইমান টেস্টি লাগিছে খাই গাহৰিটো কেনেকা টেস্টি নহব ন মায়ে যে বনাই পিনি দি পঠাইছে ন হেতু কাৰণে আৰু লাই পাত্তা আৰু ঔটেঙা লাই পাত্তা গাহৰি বনাইছে খুব খাই ভাল লাগিছে গাহৰি খাই আকৌ হকত হম ফিল্ডত দৌৰিব যাম আজি ৰানিং কৰিব নোৱাৰিম চাগে গাহৰি মাংস খাই গলে নোৱাৰে মটৰ মাহ দালি মই বনোৱাটো বহুত টেস্টি গাইস বহুত টেস্টি গাইস গাহৰি মাংস কেটা খোৱাৰ পাছত ন এই সবজিটো খাবলৈ মনে যোৱা নাই খাইও ভালে লগা নাই মটৰ মাছ সবজিটো খাই ভালে লগা নাই গাহৰি মাংসৰ সবজিতে বেছি খাই ভাল লাগিছে চম্পা কি কম একদম বহুত খাই ভাল লাগিছে ঔটেঙা লাই পাত্তা আৰু গাহৰি মাংস বহুত দিন মই খাইছো ন যেটো কাৰণে বেছি খাব লাগিছে Okay guys, video to aru iman dikoliya nokoro. Iman tek koru. Bye bye. Thank you for watching my video.